আসসালামু আলাইকুম এণ্ড হেল্ল' এভৰিৱান। আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। আৰু আজি মই এটা ভিডিঅ' বনাইছোঁ। বহুত দিন মই ভিডিঅ' বনোৱা নাই, কিয়ৰ কাৰণে মোৰ বহুত দুখ লাগিছিলে মোৰ মনত। কাৰণ এইকেইদিনত ইমান ধুনীয়াকৈ ভিডিঅ' বনাই আনিছিলোঁ। মই বাহিৰত গৈছিলোঁ, ফুৰিব গৈছিলোঁ, তাৰ পৰা ভিডিঅ' লৈ আহিছোঁ। তাৰপিছত ইয়াতে আনি কিনে এডিটিং কৰিব গৈছোঁ তেতিয়া কি হয়, ডাউনলোড কৰিব গৈছোঁ। এডিটিং কৰোঁতে ডাউনলোড কৰিব লাগে এডিটিং PN এপত যাই কিনে। তো ডাউনলোড কৰিব যাই কিনে এইটো কি কৈছে, মোৰ একদম স্পেচ নাই আৰু তো সেইটো ডিলিট কৰিব লাগে। এনেকুৱা ডিলিট কৰিব যাই কিনে ডিলিট কৰি আছোঁ এনেকুৱা কৰোঁতে চব ডিলিট কৰি দিলোঁ। মোৰ পূৰা ভিডিঅ' ফটো কোনো একোৱে নাই মোৰ মোবাইলতে। তো মই সেইকাৰণে এইকেইদিনত মোৰ মনত বহুত দুখ পাইছোঁ। সেইটোতে মই ভিডিঅ' আৰু বনোৱাই নাই। আৰু বহুত দিনৰ পিছতে আজি মই আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এইটো ঈদৰ ব্লগ হ'ব। এইটো স্পেচিয়েলি ঈদৰ কাৰণেই বনাই আছোঁ আৰু স্পেচিয়েলি ঈদৰ ব্লগে হয় এইটো। আৰু আজি চাওক মোৰ হাজবেণ্ডে এইটো কি কৰিছে, আটা আৰু এই চাউলৰ গুড়া বনাই লৈ আহিছে ধুনীয়াকৈ। ঈদত পিঠা বনাব লাগে বুলি, ঈদত বা পিছতো খাবৰ কাৰণে। আৰু মোৰ হাজবেণ্ড কি কৰে, এনে এই আটাটো নাখায়, এই আটা বনাই আনে, গম কিনি আনি কেনে ধুই মেলি চাফা কৰি তাৰপিছত শুকাই আমি গুড়া কৰি আনি কেনে এনেকুৱা কৰি কেনে খাওঁ। তো এইটো আটা হয়, মোৰ এনেকুৱা লাগি আছে এইটো আটাই। আটাটোতো অলপ ৰঙা ৰঙা হ'ব না, গমৰ আটাটো। তো কোনে কোনে আটা কিনি আনি কেনে গুড়া কৰি আনি কেনে খায় সেইটো মোক কমেণ্ট কৰি জনাবচোন। আৰু ইয়াতে চাউলৰ গুড়ি চাওক, এইটো চাউলৰ গুড়ি হয়, এইটো একদম পূৰা বগা হয়। এইটো চাউলৰ গুড়ি বনাই আনিছে, 5 কিলো লৈ আহিছে। বহুত দিন যাব আৰু এনেকুৱা কৰি লৈ আহে। আৰু মছলা পাতিও এনেকুৱা গুড়া কৰি লৈ আহে। বাকী ঈদত কি কিনিলোঁ, কি কৰিলোঁ, কি পিন্ধিম, কি খাম, চব আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ ভিডিঅ'খন লাষ্টলৈকে চাই থাকিব আৰু এনজয় কৰি থাকিব। আৰু এই দুইজনী ইয়াতে বহি আছে, একজনীক দিলোঁ ৰাতিপুৱা। এতিয়া ৰাতিপুৱা হৈছে, এইটো ব্ৰেড খাই আছে। আৰু নাফিছা ক'ত? নৈশাফ্ৰী টিভি চাই আছে। টিভি চাই ইয়াতে চলি আছে। এইটো আছে ইয়াতে, দেখোন আমাৰ চুনু বাবাটো, মোৰ যাদু চুনা ইয়াতে আছে না, যাদু চুনা আছে। ৱালৰ অৱস্থা চাওঁ, নৈশাফ্ৰীন যিখিনি কৰা নাই সেইখিনি পূৰা কৰিলে। আৰু নাফিছা পূৰা কৰিছে। নৈশাফ্ৰীন সেই ৱাল আৰু তলৰখিনি নাফিছা। আৰু আমি বাচ্চাৰ কাৰণে ৰাখি দিছোঁ, কালাৰ কৰা নাই। বাচ্চা যেতিয়া অলপ ডাঙৰ হ'ব তাৰপিছত আমি কালাৰ কৰিম। বাচ্চাক এনজয় কৰিব দিছোঁ। বহুতে হ'ব পাৰে কমেণ্ট মাৰিব বোলে যে বাচ্চা কিমান বেয়া বনাই আছে, ৱালত আঁকিব দিছে। আমি আঁকিব নিদিওঁ, যেতিয়া আঁকিব যায় তেতিয়া আমি মানা কৰোঁ। কিন্তু আমি জানো যে বাচ্চাই কি কৰে, আঁকেই। যিমানে কালাৰ কৰক, যিমানে যি কৰক, বাচ্চাই আঁকিবই। এতিয়া বাচ্চাক আঁকাৰ পিছতে যেতিয়া অলপ ডাঙৰ হৈ যাব তাৰপিছত আমি কালাৰ কৰিম না। দুষ্ট ছোৱালী, এইটো মই যি কৈ আছোঁ এইটো কৈ আছে। বাই বাই। এইটো ৱাল চাওঁ, আমাৰ ৱাল চাওঁ, কিমানে ঘৃণা কৰিব আল্লাহ, আমাৰ ৱালৰ এনেকুৱা অৱস্থা। আৰু কালি আমাৰ ঈদ হয়, ঈদ মুবাৰক, ঈদ মুবাৰক। আৰু ঈদত চাওঁ মোৰ ফুলগছ কিমান ধুনীয়া লাগি আছে, ডাঙৰ হৈছে। এইটো চাওঁ, এইটো এইটো কাটি দিছিলোঁ ইয়াতে, কাটি কেনে এইটো আনি কেনে পুতিছোঁ ইয়াতে। ইয়াৰ পৰা কাটিছিলোঁ, ইয়াৰ পৰা কাটি আনি ইয়াতে পুতিছিলোঁ। এইটোও হৈ গৈছে ইনশাল্লাহ, মাশাল্লাহ। এইটোও হৈ গৈছে আৰু এইটো আকৌ ধুনীয়া পাত দিছে, ধুনীয়া লাগিছে। আৰু এইটো আৰু এটা চাওঁ, মোৰ চুট্টু পক্ষী মোৰ জানো নে, মোৰ বাবা ইয়াতে আহি গৈছে নেকি। আৰু এটা চাওঁ ইয়াতে, এটা ফুলৰ নাম নাজানো, ফুল নহয় এইবিলাক। এইটো এটা ফুল হয়, এইটো এটা ফুল হয়, এইটো আৰু এটা দেখাব লাগে। এইটো আৰু এইটো কোনে ছিঙিছে, এইটো কোনে ছিঙিছে, কোনে কিয় ইমান দিন ছিঙা নাই? মৰম কৰিব লাগে, মই কৈছোঁ ফুল মৰম কৰিব লাগে, তুমি কিয় ছিঙি দিলা? সি কান্দো কৰি আছে না, এতিয়া কান্দো কৰি আছে। মৰম কৰি দিয়াচোন, তুমি অলপ মৰম কৰি দিয়া। মৰম কৰি নিদিলে তেতিয়াহ'লে কান্দো কৰিব। এনেকৈ নকৰিবা দেই আৰু হ'ব। আৰু বতৰ কিন্তু বহুত ধুনীয়া কৰিছে, বাহিৰত পূৰা বৰষুণ। মোৰতো বৰষুণ বহুত ভাল লাগে, বৰষুণৰ বতৰ। যোৱা তুমি ব্ৰেড খোৱা, তুমি বোলে ব্ৰেড খাবা, যোৱা বাৰ লগত ব্ৰেড খোৱা দেই।
অ'কে বাই 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 বাই। ইফালে চাওঁ মোৰ হাজবেণ্ড কি কৰিছে চাওঁ। কালি ঈদ হয়, আজি এনেকুৱা মাছ সদায় কি কৰিব, মাছবিলাক আনিব কাটি কেনে বাহিৰৰ পৰা। আজি লৈ আহিছে এনেকুৱা গোটা গোটাই একদম। আৰু নিচলা মাছ দিবলৈ বৰা খাব, পকৰা বনাই কেনে খাব নিচলা মাছ দি। সেইকাৰণে এইটো আনিছে, এইটো পাইছে ক'ৰবাত, ইমান ভালো নহয়, অলপ নৰম হৈ গৈছে, বহুত আগতো আনি থৈছে। আৰু এইটো আনিছে ইলিচৰ পোৱালি, এইবিলাক খাব বোলে। ইফালে পিঁয়াজ কাটি দি থৈ গ'ল, চিলাই দি গৈছে। ইয়াতে মই ৰাজমাহ ভিজাইছিলোঁ আৰু ইয়াতে টমেটো। ইফালে বোলে বিৰিয়ানীও খায় আজি। বাপৰে মোৰ হাজবেণ্ড কি ক'ম, দৈ আনিছে, নেমু আনিছে। তাৰপিছত এতিয়া বাকী কি কৰিব লাগে কৰিম। আৰু বিৰিয়ানী চাউল আছে। আৰু এটা কথা কওঁ, এই যে ইমান মাছ কিয় কাৰণে আনিছে তেতিয়াহ'লে? ভাজা কৰি খাব কাৰণে। মাংসৰ নিচিনা মাছ নাখায় ঈদৰ দিনত, কোনে মাছ নাখায়? আচ্ছা, এইটো মাছ, বাপৰে বাপ, এইটো দেখোন আজিয়ে খাই দিওঁ না, কি কয়? এইটো টেষ্টি লাগিব, ইমান তেল। আৰু ইফালে আছে আৰু পাব মাছ, অলপ আগত আনিছে নিচলা মাছ। আৰু সেইটো কি আছিলে, নিচলা মাছৰ কি আছিলে? ইলিচ মাছৰ পোৱালি। এইটো জবৰদস্তি দি থৈ গৈছে। আৰু এইটো আৰু চিকেন কৈ দিছে না আনিব। আৰু বাকী মই ৰাজমাহ দালি বনাম তেতিয়াহ'লে। এতিয়া ইফালে মটন ৰেডি হৈ আছে, বিৰিয়ানী বনাব না। চিকেনো আহি গ'ল, মাছো আহি গ'ল, চব হৈ গ'ল। এইটো লোকেল চিকেন, এইটো ব্ৰইলাৰ, এইটো বিৰিয়ানী ৰেডি হৈ আছে। মছলা পাতি দি আছোঁ। ঈদৰ বজাৰ হ'ল আকৌ, এই চব মছলা পাতি বনাই আনিছে, ঘৰত আছে আৰু মছলা পাতি বনাই আনিছে। তেল আছে 2 পেকেট, তাতো ক'লো হ'লে কম হ'ব পাৰে, আৰু 1 পেকেট লৈ আহিব। আৰু এইটো গোটা বিৰিয়ানীত দিব বুলি এক্সট্ৰাকৈ লৈ আহিছে, বিৰিয়ানী মছলা আনিছে। আৰু এইটো বিৰিয়ানী মছলা, চিকেন বিৰিয়ানী মছলা, আৰু গৰম মছলা, চটপটা চাট মছলা, আৰু এইবিলাক নাই, এই ঈদৰ দিনতে লাগে। ঈদৰ দিনতে বহুতে কয় চাহ খাম, বেলেগ পোলাও চোলাও একো নাখাওঁ, তো বিস্কুট দি দিব লাগে আৰু খালে। আৰু এইটো তাই ল'লে আৰু ইয়াতে পিঠা বনাবৰ কাৰণে ৰেডি কৰি আছোঁ মই। এটা মছলাৰ বনাম আৰু এটা গুড়ৰ বনাম। গুড় নহ'লে চেনি দিম। এইখিনি দি দিলেও তো তাই খাই ল'লে হয় না। সেইটো এই যে কোন হয় এইটো ইয়াতে আমাৰ বিৰিয়ানী ৰেডি হৈ আছে, চাউল দিয়া হৈ আছে। ইয়াতে স্পেচিয়েল বিৰিয়ানী, 2 টেমা 3 টেমা দিওঁ, 3 টেমাতে হৈ যাব। হৈ গৈছে নেকি? বহুত দিন হৈ গৈছে নেকি এইটো চাউলৰ? নাই নাই, আপুনি বিৰিয়ানী বনাই আছে, আপোনাকে উঠাব লাগিব না স্পেচিয়েলি। তাতে চাওঁ বিৰিয়ানী চাউলটো ওলালোঁ, ওলোৱাৰ লগে লগে দেখা পাইছে অলপ ক'লাকৈ, অলপ পোকা কিৰি পোকা যে কয়, সেইটো কিৰি পোকা 2টা না 3টা দেখা পাইছে। এতিয়া এইটো চাউল নাখায়, এইটো চাউল নাখায়। এতিয়া বোলে এইটো চাউল দিয়ে নবনাওঁ, তুমি বেলেগ দি দিয়া যদি খাম, নহ'লে নাখাম। আৰু এতিয়া মোক কৈছে এই ফুলৰ চাউল দি কেনে। মই ক'লোঁ আৰু 1 পেকেট লৈ আহোঁ। সেইদিনাখন কিনিব খুজিছিলে, মই কিনিব দিয়া নাই। মই ভাবিছিলোঁ ঘৰত আছে, কিয় আৰু কিনিব লাগে। 3 কিলোৰ না 2 কিলোৰ 1 পেকেট আছে, সেইকাৰণে মই আনিব দিয়া নাই। এতিয়া মোক কৈছে তেতিয়াহ'লে ফুলৰ চাউল লোৱা। মই এতিয়া আৰু নানো, এইটোৱে বনোৱা, সেইকাৰণে এইটোৱে বনাই আছোঁ। আৰু এইটো একদম আপোনালোকে চাওকচোন, কোনো পোকা আছে নেকি? 1টা না 2টা কিৰি পোকা দেখা পাইছে, সেইটোতে আৰু নাখাব। চব আপোনালোকে চাওকচোন, এটাও নাই, এই 1টা 2টা আছে আৰু
কৈছে নাই নহ'ব, মই জবত যেতিয়া যাওঁ গেষ্ট হাউচত তেনেকুৱা কৰি কেনে যদি এটা দুটা গেৰি পোকা থাকে মই একটা চাউলত নাখাওঁ, চব ৰিজেক্ট কৰোঁ আৰু তুমি এনেকৈ খোৱাবা নহ'ব নহয়। বাকী ইয়াতে কৈছে এইটো ফ্ৰাই কৰি দিব লাগে, ইফতাৰৰ টাইমত খাব। আৰু বাকীটো বনাই আছে। ফাইনেলি ইয়াতে আমাৰ বিৰিয়ানী হৈ গ'ল আৰু বিৰিয়ানীটো দেখাওঁ আপোনালোকক, চাই কেনে আপোনালোকে চখ নাখাব, কাৰণ এইটো বিৰিয়ানী স্পেচিয়েল বিৰিয়ানী হৈছে আৰু মোৰ হাজবেণ্ডে বনাইছে। এইটো বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। এইটো বিৰিয়ানী নহয়, এইটো খিচিৰি হৈছে, খিচিৰি। কাৰণ বিৰিয়ানীৰ চাউলটোতো পচন্দ নহ'ল, সেইকাৰণে পোলাওৰ চাউল দি বনাইছে। বনাই কেনে এইটোৱে হালত চাওক, কোনে কোনে খাব আহিবচোন। এইটো হ'ল বিৰিয়ানী, এইটো মোৰ হাজবেণ্ডে বনাইছে স্পেচিয়েল। যেনেকৈ হোক টেষ্টিয়ে হ'ব, খাওঁতে ভাল লাগিব। আৰু ইয়াতে মাছ ভাজিলোঁ, এইটোতো বিৰিয়ানী উঠাই কিনে তলত দিছে চাওক। তো মাছ অলপ ভাজিলোঁ আৰু এইটো মাছৰ তেল চাওক, কিমানখিনি তেল আৰু কণী, এইটোৱে ভাজি। আৰু চাওক মোৰ ভাইটি আহিছে, ভাইটি আহোঁতে লৈ আহিলে পিঠা বনাই, পিঠা 3 ধৰণৰ পিঠা বনাই লৈ আহিছে। তাৰপিছত আকৌ মিঠাইও লৈ আহিছে। তাই প্ৰত্যেকবাৰ এনেকুৱাই পিঠা বনাই লৈ আহিব। এই চাওক, এতিয়া মোৰ এনেকুৱা লাগি আছে পিঠা নবনালেই হ'ব, কিন্তু মই কি কৰিলোঁ, অলৰেডিটো মই এইটো মছলাৰ পিঠা বনাম বুলি ৰেডি কৰিছোঁ। আৰু এইটো মিঠা পিঠা, এইটো বনাবইতো লাগিব মোৰ। বাকী নাৰিকলটো ঘূৰাব আছে। আৰু কোনে কোনে কি বনাইছে মোক কমেণ্ট কৰি জনাবচোন ঈদৰ দিনত। ময়ো আহিম দিয়ক কেতিয়াবা আপোনালোকৰ ঘৰত খাবৰ কাৰণে। এইটো এটা বনাইছোঁ, এইবিলাক চব মই এতিয়া মোৰ শাহু মাকৰ তলত পঠাই দিওঁ। আৰু ইফতাৰৰ টাইম হৈয়ে গৈছে এতিয়া, আৰু বেছি দেৰি নাই। পোলাওটো পঠাই দিছে, পোলাও নহয় এতিয়া আৰু বিৰিয়ানীও নহয়, পোলাও নহয়, এইটো খিচিৰি হৈছে। বাকী এতিয়া ইয়াতে ৰেডি কৰি ল'লোঁ। এইটো এটা গুড়ৰ পিঠা হয়, এইটো মছলাৰ পিঠা হয়, মছলা দি কেনে বনাইছে। আৰু এইটো পপ বনাইছে, আমিতো পপে কওঁ। এইটোত নাৰিকল দিছে। আৰু এইফালে কালাকণ লৈ আহিছে। আৰু মই ইয়াতে মোৰ তলত দিবৰ কাৰণে ৰেডি কৰিলোঁ। বাকী চব হৈ গৈছে আৰু ইফতাৰৰ টাইম হয়। এতিয়া চব ৰাতি হৈছে 12টা, আৰু 12টা বজাতে মই এতিয়া এইটো ৰুম চাফা কৰিলোঁ, পূৰা চাফা কৰিলোঁ। আৰু এইবিলাক ইমান দিন ধৰি কেনে ইয়াতে বাৰ্থডে এইটো আছিলে, বাচ্চাক খুলিব নিদিয়ে, এতিয়াহে খুলিলোঁ। আৰু নুচাফিন যোৱা টোপনি মাৰা যোৱা, ৰাতিপুৱা সোনকালে উঠিব লাগিব না, কালি ঈদ আছে। আৰু 12টা পাৰ হ'ল আৰু নুচাফিন ঈদ মুবাৰক। আৰু জেতুকা লগাইছে, চোৱা দেখাই দিয়াচোন। এইটো মই নিজে লগাইছোঁ। এইটো মোৰ এইটো আপচাৰা লগাই দিছে, আৰু এইটো আপচাৰা না। তাৰপিছত এতিয়া মই এইটো হাততো লগাম। হ'ব, এইটো ৰুমটো ক্লিন কৰিলোঁ, বেচাৰি হাত বিষাই আছে। বাকী এইটো ৰুম চাফা কৰি কেনে ওলাইছোঁ। আৰু লেতেৰাখিনিও দেখাওঁ আপোনালোকক। চাওঁ ইয়াতে লেতেৰা, এতিয়া পূৰা ৰুম এই নাফিচা হৈছে। আৰু এইখিনি চব চাফা কৰি কেনে যায় এই বেডৰুমটো ৰাখিম আৰু বাকী চাফা কৰিম। এই উল্টা পুল্টা নাফিচা উল্টা পুল্টা কৰিছে, এইবিলাক চব চাফা কৰি কেনে ৰাখি দিম। এতিয়া চাফা নকৰিলে কি হ'ব, ৰাতিপুৱা উঠি কেনে নোৱাৰিম নহয়। নাফিচা আকৌ উঠি যাব। এইটো আলনাৰ অৱস্থা চাওঁ, মই কোনো বস্তু নলুকাওঁ আৰু চবে চাই লওঁ আৰু কেনেকুৱা কি ৰাখে। আৰু ইয়াতে ঈদৰ গিফ্ট কোনে কোনে গিফ্ট দিছে আৰু আমি কি কিনিছোঁ, এইবিলাক চব অলপ পিছতে মই দেখাম। বাকী আৰু এই বছৰত কোনে কোনে কি গিফ্ট দিলে আমাক, ক'ৰ পৰা কোনে দিলে, কি পালোঁ, ক'ত গৈছিলে, কোনে কোনে ক'ত গৈছিলে, সিদ্ধি কালেক্ট কৰিবৰ কাৰণে এইটো লৈ যাব বোলে। আৰু চাওঁ এইবিলাক হ'ল থাইলেণ্ডৰ মাল, থাইলেণ্ডৰ বস্তু। আৰু মই পিছত দেখাই আছোঁ থাইলেণ্ডৰ, সেই উল্টা হৈ কেনে তাকিয়া চাকিয়া, এইটোৱে থাইলেণ্ডৰ হয়। এইবিলাক মই ভালকৈ দেখাম। আৰু এইকেইটা নাফিচাৰ হয় চব, এইবিলাক ঈদি হয় চব, ঈদি দিছে নাফিচাক। ঈদি নহয় ঈদৰ কাপোৰ, ঈদি নহয় ঈদৰ কাপোৰ দিছে চবে। হয়, সেইটোৱে আমাৰো আছে আৰু চবে দিছেও। আৰু নৌচাফিনৰ আছে, মই পিছত দেখাই আছোঁ। বাকী চাফা কৰিলোঁ। আৰু মই এতিয়া এইফালে চিকেন ফ্ৰাই কৰি আছোঁ, আৰু এইফালে চাফা কৰি যাই আছোঁ এটা এটা। এইটো ৰুমত আকৌ নাফিচা আৰু নাফিচাৰ পাপা টোপনি গৈছে। আৰু চাওক ইয়াতে চিকেন ফ্ৰাই কৰি আছোঁ, দুইটা কেৰাহীতে, আৰু সিহঁতে ফ্ৰাই কৰি ৰাখিলোঁ।
আৰু অলপ বাকী আছে আৰু গাখীৰ গৰম কৰি কিনে ৰাখি দিছোঁ ৰাতিপুৱা উঠি কিনে এই পায়স বনাম চিকেনৰ ৰাতিপুৱাই বনাম পোলাও বনাম ৰাতিপুৱাই সেইকাৰণে এতিয়া ৰাতি আগবাঢ়ি ৰাখি আছোঁ আৰু ৰাতিপুৱাতো পম্পি নাহিব সেইকাৰণে মই বাচন টাচন চব ধুই মেলিও ৰাখি দিছোঁ চাওঁ আমাৰ চৰাই ৰাখিছে ঈদ মুবাৰক সিহঁতে যোৰা যোৰা বহি আছে এইটো এক যোৰা আৰু এইটো এক যোৰা নচফি ইমান ধুনীয়াকৈ বহি আছে দেখোন সিহঁতে পোহৰ দেখা পাই গৈছে এতিয়া কক 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 কৰি আছে ঈদ মুবাৰক শুই যাব দিব আৰু টোপনি মাৰিব দিওঁ নহ'লে আকৌ চুক চুক কৰি থাকিব এই চাওক ইয়াতে মোৰ ছোৱালীও লাগি গৈছে কামত পুৰা কাম কৰি আছে সেইটোতো বাচ্চাও বুজি পাবলৈ যে ঈদ বুলি কিবা এটা আছে আৰু আমাৰ আৰু বাচ্চাৰ লগে লগে এইবিলাক শিকাও হৈ যায় আৰু বাচ্চাক শিকাবও লাগে ধুনীয়াকৈ কামটো শিকাব লাগে প্লাছ আমাৰ এটা ঈদ হয় বা খুশিৰ দিন হয় সেইবিলাকতে বাচ্চাও এইবিলাক বুজি পাব লাগে হয় না চবে আৰু ইনশাআল্লাহ আল্লাহৰ ওচৰত দোৱা কৰি আছোঁ যাতে চব মানুহ আল্লাহ চেহি চালামত ৰাখে আৰু চবে যাতে অহা বছৰ আমি ঈদ কৰিব পাৰোঁ ধুনীয়াকৈ না চফিন চবে মিলিজুলি আকৌ যাতে ঈদো কৰিব পাৰোঁ ৰোজাও ৰাখিব পাৰোঁ এইটো পাপাৰ টেবিল চাফা কৰি আছে আৰু মোৰ ছোৱালী ডাঙৰ হৈ গৈছে দেখোন মাশাআল্লাহ আৰু আপোনালোকে চবে দোৱা কৰিব যাতে মোৰ ইউটিউব চেনেল আৰু গ্ৰ' হয় আৰু ইউটিউবৰ কামাই বেছি কৰি হয় আৰু ইনশাআল্লাহ মোৰ চেনেলটো মনিটাইজ হৈ গৈছে আৰু আপোনালোকৰ দোৱাতে আৰু আশীৰ্বাদতে মোৰ চেনেল কি মনিটাইজ হৈ গ'ল আৰু যাতে আল্লাহ কি ছাবস্ক্ৰাইব বাকী আছে এইটো আগতে কৰিব লাগে ন চবে বিছনাটো আগতে ঝাৰা ঝুৰাই সৰু কামকেইটা আগতে কৰি লওঁ তাৰপিছত ডাঙৰ কামকেইটা একেবাৰে আৰু এতিয়া ৰাতি কেইটা বাজিছে চব 12:15 হৈছে আমি মাক জীয়েক এইবিলাকে কৰি আছোঁ আৰু বাপেক সৰু জীয়েক টোপনি মাৰি আছে আৰু আমি কাম আগবাঢ়ি আছোঁ নহ'লে ৰাতিপুৱা আমাৰ বহুত দিগদাৰ হয় বাচ্চালৈ কেনে তো এতিয়া কাম চলি পাইছা এতিয়া কাম কৰিছা যে সেইকাৰণে আল্লাহ দিছে আৰু তোমাক বুজিছে ইনশাআল্লাহ মই কাম আধা কৰিলোঁ আৰু আধা বাকী কালি কৰি ৰাতিপুৱা তো এতিয়া ৰাতি বাজিছে 1টা আৰু 1টা বজাতে মই বেড কভাৰ পালোঁ চাফ চাফাই কৰি লৈছোঁ আধা ৰুমবিলাকতে আৰু বাকী এতিয়া এইটো ঈদৰ কাৰণে স্পেচিয়েলি বেড কভাৰ আনিছে এতিয়া এইটো পানী ল'ব এতিয়া ফাইনেলি মোৰ বেড কভাৰ পাৰা হৈ গ'ল আৰু নচফিন ভাবি আছিলোঁ বোলে মোৰ লগত থাকিব মই ক'লোঁ না বাবা শুই যোৱা ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব ৰাতিপুৱা আকৌ ঈদ আছে নহয় সেইকাৰণে যাই কিনে তাই টোপনি গ'ল সৰু বাচ্চাও হয় তাই সেইকাৰণে মই ক'লোঁ বোলে মই কৰিম তুমি যোৱা আৰু এতিয়া মই আপোনালোকক দেখুৱাম মোক এই বছৰতে কোনে কিমান গিফ্ট দিলে আৰু কোনে গিফ্ট দিলে আৰু থেংক ইউ ক'লোঁ যাতে যোনে যোনে গিফ্ট দিছে মোক আল্লাহ যাতে ভালে ৰাখে সুখত ৰাখে শান্তিত ৰাখে আৰু এইকেইদিনত মোৰ ভিডিঅ' বনোৱাৰ ইমান মুড নাই কাৰণ মই আগতেও কৈছোঁ মোৰ ভিডিঅ' কি হৈছে ডিলিট হৈ গ'ল মই বহুত ভিডিঅ' বনাইছিলোঁ ইমান ধুনীয়াকৈ 2-3টা ব্ৰিজ হৈছে নতুন গুৱাহাটীত সেইকেইটাৰ ফুৰিও আহিলোঁ আৰু আপোনালোককো দেখুৱাম বুলি মই ভিডিঅ' বনাই আনিছিলোঁ সেইবিলাক মই এডিটিং কৰিব যাই কিনে গোটেই মোৰ স্পেচ নাই বুলি ক'লে এডিটিং কৰিব যাই কিনে তে ডিলিট কৰিব দিছে আৰু গোটেইকেইটা কিবা না কিবা ডিলিট কৰিব দিছে মই সব ডিলিট কৰি আছোঁ এনেকুৱা কৰোঁতে চব ডিলিট হৈ গ'ল আৰু এই দুখৰ কথাটো
শুধু কোনে জানিব, ইউটিউবাৰবিলাকে। আৰু ডাঙৰ ইউটিউবাৰ নহয়, সৰু ইউটিউবাৰবিলাকে গম পাব বোলে এই দুখটো, তেওঁলোকে গম পাব। মই যিটো কৈ আছোঁ সেইটোৱে। কাৰণ পুৰণা ডাঙৰ যিবোৰ ইউটিউবাৰ আছে তেওঁলোকৰ ওচৰত বহুত ধুনীয়া ধুনীয়া কি আছে, ছফ্টৱেৰ আছে বা ডাউনলোড কৰাৰ আকৌ ছিষ্টেম আছে, তেওঁলোকে সেইবিলাক কৰিব পাৰিব। কিন্তু মইতো নোৱাৰিম নহয়, মোৰ ওচৰত এইবিলাক নাইয়ে। আৰু মই ইমান সৰু ইউটিউবাৰ হয়, মোৰ ওচৰত ক'ত আৰু ইমান ছফ্টৱেৰ থাকিব। তে ইনশাআল্লাহ আপোনালোকে দোৱা কৰিব যাতে ময়ো একদিন ডাঙৰ ইউটিউবাৰ হ'ব পাৰোঁ আৰু গৰীব মানুহবিলাকৰ চবকে মই সহায় কৰিব পাৰোঁ। সেইটো আপোনালোকে দোৱা কৰিব। মোৰ মনত বহুত আশা আছে যাতে মই গৰীব দুখী মানুহবিলাকক সহায় কৰিব পাৰোঁ। তো মই এটা এটা কৰি কিনে মোৰ গিফ্টবিলাক দেখাই আছোঁ। চাওক, 1 নম্বৰতে এইটো মোৰ ডাঙৰ বাইদেউ দিছিলে, তেওঁলোকে গৈছিলে শ্বিলং গৈছে, শ্বিলঙৰ পৰা আৰু ক'ৰবাত গৈছিলে। তো তাতে যাই কিনে একদম পূৰা ঊলৰ বস্তু, তাতে ঠাণ্ডা জেগা হয়, সেইকাৰণে একদম এইবিলাক চব ভনীবিলাকৰ কাৰণে, ভাবীবিলাকৰ কাৰণে লৈ আহিছে আৰু এটা এটা কৰি। তো থেংক ইউ ডাঙৰ বাইদেউ। আৰু আনি আছোঁ, এইটো দিছে মুন্মি, এইটো মুন্মি ঈদৰ গিফ্ট দিছে মোক। এইটো ইমান ধুনীয়া লাগিছে, কালাৰটো চাওক, পিংক কালাৰ। ছোৱালী মানুহৰতো পচন্দই হয় না পিংক কালাৰটো, ইমান ভাল লাগিছে মুন্মি। থেংক ইউ মুন্মি, থেংক ইউ ছ' মাছ গিফ্ট দিয়াৰ কাৰণে। আৰু এইটো চাওক, এইটো মোৰ ভাইয়ে দিছে মোৰ হাজবেণ্ডৰ কাৰণে ঈদৰ গিফ্ট। এইটো স্পৰ্টিং হয়, ধুনীয়া হয় এইটো। থেংক ইউ ছ' মাছ। এইটো তাৰপিছত এতিয়া খালি দেখোন ভাইয়াৰে গিফ্ট ওলাই আছে, মুন্মিৰ ভাইয়াৰ দুইজন একেই হয় আৰু দুইজন হাজবেণ্ড ৱাইফে হয় আৰু দুইজনৰে গিফ্ট ওলাই আছে। এইটো থাইলেণ্ড গৈছিলে, থাইলেণ্ডৰ পৰা আনি কেনে এইটো নুছাফিনক দিছে। তাৰপিছত এতিয়াতো থাইলেণ্ডৰ গিফ্ট লোৱা নাই। তাৰপিছত এইটো মোক দিছে, এইটো হেণ্ডমেড হয়, চব হাতেৰে বনোৱা, ইমান চফ্ট হয়, ইমান ধুনীয়া হয়, এইটো ভাল লাগিছে। তাৰ ফিটাটো চাওঁ, ফিটাটো সোমাই দিছে ন, থাইলেণ্ডৰ পৰা লৈ আহিছে। থেংক ইউ ভাইয়া। আৰু এইটো চাওক, এইটো কিউট বেবী হয়, এইটো নাফিছাৰ কাৰণে গিফ্ট আনিছে। এইটো বেবী হয়, বেবী ডল, কিউটি বেবী। এইটো চাওক, এইটো ইমান ধুনীয়া লাগিছে না, কিউট বেবী ডল হয়। এইটো আনিছে, এইটো এইবিলাক থাইলেণ্ডৰ হয়। বাকী আপোনালোকে দেখা পাই আছে না নাই ভালকৈ গম নাপাওঁ। আৰু এই দুটা ফণী আছিলে, এইটো মোৰ হাজবেণ্ড গৈছিলে ত্ৰিপুৰাৰ পৰা আহোঁতে, ত্ৰিপুৰাত তাতে কিবা এটা গৈছিলে, ক'ত আছিলে এইটো ত্ৰিপুৰা, কিবা মোৰ ভিডিঅ'ত আছে, তাতে এটা জেগা মনত নাই আৰু এইটো ক'ত গৈছিলে ত্ৰিপুৰাৰে, সেই ক'ৰবাত সেই ৰজাৰে ঘৰ আছিলে নেকি, বনাইছিলে তাতে পানীৰ মাজতে, সেইটোতে গৈছিলে। তাতে জেগাৰ পৰা আনি কেনে মোৰ ভিডিঅ'তে আছে ইউটিউবতে, ত্ৰিপুৰাৰ চালে আপোনালোকে গম পাব। এই ফণী দুটা আনিছে, এই দুটা হ'ল বাঁহৰ বনোৱা, কাঠৰো নহয়, বাঁহৰ বনোৱা বুলি কৈছিলে, গম নাপাওঁ। ধুনীয়া মৰম লগা হয়। তাৰপিছত এইটো এটা মোৰ ফ্ৰেণ্ড এটা দিছিলে গিফ্ট, নাফিছা, এইটো ধুনীয়া হয়। থেংক ইউ ছ' মাছ। এইটো হ'ল নাফিছাৰ, আকৌ থাইলেণ্ডৰ পৰা আনি কেনে, থাইলেণ্ডত গৈছিলে নাফিছাক, এইটো আৰু এইটো ফ্ৰকটো দিছে। চাওক, ফ্ৰক ইমান ধুনীয়া মৰম লগা হয় ফ্ৰকটো। আপোনালোকে ভাবিব আজি ঈদৰ দিনতে ঈদৰ কাপোৰ দেখুওৱা বাদ দি কিনে তাই আকৌ থাইলেণ্ডৰ গিফ্ট, শ্বিলঙৰ গিফ্ট, দিল্লীৰ গিফ্ট এটা হৈ যাব বুলি যে ভাবিলোঁ বোলে, একেলগে আপোনালোকক দেখুৱাই দিওঁ আৰু চবকে থেংক ইউ জনাওঁ। এইটো হ'ল মোৰ ভণ্টি গৈছিলে দিল্লীৰ পৰা
এইবিলাক লৈ আহিছে নংশাফিনৰ এটা আৰু নাফিছাৰ এটা ইমান মৰম লগা চাওঁ ইমান ধুনীয়া ধুনীয়া গিফ্ট আল্লাহ চবকে ভালে ৰাখক গিফ্ট দিছে ইমান ধুনীয়া ধুনীয়া চবৰ কাৰণে দোৱা কৰি আছোঁ সেইটো নাভাবিব বোলে যে আকৌ গিফ্ট দিব লাগে বুলি আৰু দিলেও একো বেয়া নাপাওঁ দেই তাৰপিছত এইটো দিছে আকৌ ভাইয়া ঈদত নৌশাফিনক ঈদৰ গিফ্ট হয় এইটো আৰু মই খুলি নেদেখাওঁ এইটো বহুত ধুনীয়া হয় খুলিলে আকৌ ভাগ কৰিব লাগিব যে ৰাতি হৈ গৈছে 1:30 এইটো কি ভিডিঅ' বনাই কেনে তই মই এইখিনি মাৰিম এইটো আকৌ মোৰ ভণ্টি এই দিল্লীত গৈছিলে এইটো মোক দিছে কাণফুলি আৰু একযোৰা আছিলে কাণফুলি বা ক'ত ৰাখিছোঁ কাণফুলি এইযোৰা বহুত ধুনীয়া মৰম লগা কাণফুলি একযোৰা দিছিলে সেইটো এতিয়া আৰু বিচাৰিব নোৱাৰোঁ আৰু একদিন দেখাম আৰু বেলেগ দিন এইটো মোৰ হাজবেণ্ড দিছে মোক ঈদত গিফ্ট চুৰিদাৰ তাৰপিছত এইটো আকৌ নৌশাফিনে কিনি আনিছে এইটো তাই পিন্ধিব বোলে ঈদত আমাৰ তৰফৰ পৰা নৌশাফিন কিনি আনিছে এইটো তাৰপিছত এইটো হ'ল মোৰ ভণ্টি গিফ্ট দিছে মোক ঈদত চাওঁ ইমান মৰম লাগে ইমান ধুনীয়া হয় ইমান ভাল লাগিছে মোৰ ৱাও একদম ইমান ডাঙৰ হয় চবে দেখা পাই আছে নে নাই গম নাপাওঁ চৰি আমব্ৰেলা চিষ্টেম ফ্ৰকটো ইমান ডাঙৰ হয় পুৰা এটা পালং হৈ যায় আৰু থেংক ইউ ছ' মাছ ভণ্টি আল্লাহ ভালে ৰাখক সকলোকে তাৰপিছত এইটো খালি ভিডিঅ'টো বেছি লম্বা হৈ যাব যেন লাগি আছে মোৰ বহুত আছে কাপোৰবোৰ বহুত গিফ্ট আছে ভাই এইটো নাফিছাৰ স্পটিং ঈদৰ হয় এইটো এটা ঈদৰ নাফিছাৰ হয় এইটো এটা ঈদৰ হয় এইটো তাইৰ পেহীয়েকে দিছে তাৰপিছত এইটো ঈদত আমি কিনি দিছোঁ নুজাতৰো এনেকৈ কিনি দিছোঁ আৰু আমি যিবোৰ গিফ্ট যাক দিছোঁ চব দিয়ে দিছোঁ ভিডিঅ'টো কৰাই নাই আৰু কৰিছিলোঁ আগতে চব ডিলিট হৈ গ'ল যে মোৰ তাৰপিছত এইটো এটা মোৰ আমাৰ ভাড়াঘৰৰ ভাড়াতীয়া একজনে দিছে নাফিছাক তাৰপিছত এইটো আৰু এটা ভাইয়া দিছে নাফিছাক তো নাফিছাৰে কেইটা হ'ল 1 2 3 4 5 আৰু আছে নেকি 5 6টা হয় এটা ঈদতে 6টা গিফ্ট দিলে কি হ'ব হা আমাৰো আছে আৰু তাইৰো চবৰে তাৰপিছত এইটো দিছে আকৌ ভাইয়া মোক থেংক ইউ ছ' মাছ ভাইয়া গিফ্ট দিয়াৰ কাৰণে ইমান ভাল লাগিছে মোৰ বহুত ধুনীয়া লাগিছে এইটো গিফ্টটো আৰু ইমান মৰম লগা হয় কাপোৰ একদম বহুত সফ্ট হয় কাপোৰযোৰ চক থেংক ইউ ছ' মাছ তাৰপিছত এইটোৰ লগত এইটো ওড়নাটো চাওঁ ইমান মৰম লগা বা ইমান ধুনীয়া আছে য়েলো কালাৰৰ ওড়নাটো আৰু এইটো চুৰিদাৰ ওড়না আৰু এইটো পায়জামাটোৰ এইটো কাজ আছে ধুনীয়া আপোনালোকে নাভাবিব বোলে আপোনালোকক দেখাবৰ কাৰণে দেখাই আছোঁ নাই দেখাই আছোঁ যে গিফ্ট কি পালোঁ কোনে দিলে সেইকাৰণে মই দেখাই আছোঁ তাৰপিছত এই আৰু একযোৰ দিছে মোৰ হাজবেণ্ড মোক ঈদৰ গিফ্ট চাওক কাৰ ভাল লাগিছে এইটো হ'ল মোৰ পচন্দৰ কিনিছোঁ মই লগত এইখিনি কিনিলোঁ আৰু এইটো মোৰ পচন্দৰ কিনিলোঁ আৰু এইটো মোৰ হাজবেণ্ডৰ পচন্দৰ য়েলো কালাৰ তো কমেণ্ট কৰিবচোন কোনটো হাজবেণ্ডৰটো পচন্দ হৈছে না মোৰটো বেছি ভাল লাগিছে আপোনালোকে এইটোৱে কমেণ্ট কৰিবচোন আপোনাৰ কাৰণে মই অৰ্ডাৰ দিছিলোঁ মিন্ত্ৰাত এইটো এটা ড্ৰেছ ঈদৰ ড্ৰেছ ভাল লাগিছে ধুনীয়া হয় এইটো মোৰতো ভাল লাগিছে আপোনালোকৰ ভাল লাগিছে না নাই গম নাপাওঁ কিন্তু এইটো চাৰাৰা হয় তাই এইবিলাকে ড্ৰেছ আজিকালি ভাল লাগে তাই এইটোৱে কৈ থাকে মোক আম্মা দিবাচোন এইবিলাকে দিবা মোক এইটো হ'ল ওড়না
আৰু এইটো নৌচাফ্ৰিনৰ, এইবিলাকে নৌচাফ্ৰিনৰ আৰু এইটো এটা থাকিল মোৰ প্লাজো, ঈদত হয় ঈদত। এইটো এটা প্লাজো কিনিলোঁ, চাৰাৰা প্লাজো, চাৰাৰা ডাঙৰ, ইমান ডাঙৰ চাওঁ, মোৰ এনেকুৱাই ভাল লাগে আৰু ডাঙৰ ডাঙৰ। তাৰপিছত আৰু গিফ্ট আছে মোৰ, এইটো চাওক, এইটো মোৰ ভাইয়া দিছিলে মোৰ বাৰ্থডেত। মোৰ এইকেইদিন আগতেই বাৰ্থডে গ'ল, 9-10 দিন আগতে নেকি বাৰ্থডে গ'ল, বাৰ্থডে গিফ্ট দিছে এইটো ভাইয়া। ভাইয়া থেংক ইউ ছ' মাছ, ইমান ধুনীয়া লাগিছে এইটো। এইটো আকৌ আৰু এটা ফুল চাওঁ, এইটো হ'ল মুনমি দিছে মোক, এইটো মুনমি মোক বাৰ্থডে গিফ্ট দিছে। ভাইয়া দিছে এইটো ফুল আৰু মুনমি দিছে এইটো ফুল। থেংক ইউ ছ' মাছ দুইজনকে, দুইজনে ফুলে দিছে আৰু বহুত ভাল লাগিছে মোৰ। আৰু মোৰ ঘৰ সজোৱাৰ বস্তু নাছিলে, লাহে লাহে মোৰ এটা এটা কৰি কেনে গিফ্ট দি আছে চবে। এনেকুৱা কৰি কৰি ঘৰ সজোৱাৰ ফুলবিলাকো আহি যাই আছে আৰু মোৰো বহুত ভাল লাগি আছে, কাৰণ মই এতিয়ালৈকে কিনা নাই, ঘৰ সজোৱা বস্তুবিলাক একোৱেই কিনাই নাই, কাৰণ বাচ্চা আছে, বাচ্চাবিলাকে একদম ভাঙি চুঙি কিবা কিবি উল্টা পুল্টা কৰি দিয়ে। এইটো চব ফুল ওলাই দিছিলে আৰু মই এই পিছত ওপৰতে ৰাখি কিনে ৰাখিলোঁ আৰু, নহ'লে এতিয়ালৈকে এইটো আপোনালোকে জিন্দা নাপালে হয়। 4-5 দিন আগতে আহিছে, অৰ্ডাৰ দিছিল তাই। তো এইটো এতিয়া আপোনালোকৰ ওচৰতে জিন্দা আছে এইটোৰ কাৰণে, কাৰণ মই বহুত ওপৰতে ৰাখি দিছিলোঁ বাচ্চাৰ হাতৰ চেয়ে, তো সেইকাৰণে এইটো আপোনালোকৰ ওচৰত আছে আৰু। হোৱা নাই ভিডিঅ'টো, কাৰণ আন্ধাৰ আন্ধাৰ হৈ আছে আৰু ইমান ভালকৈ কৰিব পৰা নাই। আৰু বাকী চব গিফ্টটো আপোনালোকক দেখুৱালোঁ ইয়াতে। এইটো নৌচাফ্ৰিনৰ কিনিলোঁ, পাৰ্পল কালাৰ, তাইৰ পাৰ্পল কালাৰ নাছিলে, পাৰ্পল কালাৰে কিনিলোঁ। আৰু এইটোতো ভাইয়া দিছে, এইটো মুনমি। মোৰ বাপৰে বাপ কিমান গিফ্ট জমা হৈছে মোৰ। চবকে আকৌ আৰু একবাৰ ধন্যবাদ দিলোঁ। আপোনালোকে সকলোৱে মোক ইমান গিফ্ট দিছে, ইমান মৰম দিছে, ইমান মৰমত মই ইউটিউব চেনেলটো বহুতখিনি আগবাঢ়ি লৈ গ'লোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত মই ইমানখিনি আগবাঢ়িলোঁ, মোৰ চেনেল মনিটাইজো হৈ গ'ল। আৰু ইনশাআল্লাহ মই এতিয়া আৰ্নিঙো কৰি আছোঁ। আৰু কিমান আৰ্নিং কৰি আছোঁ, কিমান পাই আছোঁ, 2 মাহ হৈছে মোৰ ইউটিউব চেনেল মনিটাইজ হোৱাৰ কাৰণে। তো মই পিছত আৰু এটা ভিডিঅ' কৰিম, আপোনালোকৰ যদি জানিব ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। তো মই আপোনালোকক মোৰ পূৰা ডিটেইলছত ক'ম আৰু মোৰ কেনেকৈ চেনেল মনিটাইজ হ'ল, কেনেকুৱা, কিমান টকা পাই আছোঁ, কিমান কি পাই আছোঁ, কিমান কি কৰি আছোঁ, চব আপোনালোকৰ লগত শ্বেয়াৰ